Hello everyone, welcome to my channel. I hope সকলোৱে ঘৰত ভালে কুশলে আছে। So আজি বহু দিনৰ পিছত মই লং ভিডিও বনামগে। So আজি ভাবিছো মই মেগী বনাও। সকলোৱে মেগী খাই ভাল পায়। So let's start. মাইকটো ইয়াত লম ভাবিছিলো কিন্তু বাট ইয়াত নাথাকে। হাতত ল'ব লগা হৈছে। So এয়া মই পিয়াজখিনি কাটি লৈছো। এয়া আদা, এয়া জ্বলা আৰু এয়া বিলাহী যিখিনি দিয়ে বনাম। এয়া আজি মায়ে জাম আনিছিল। মানে মই জাম খাই মানে ভাল নাপাওঁ বাট জামকেইটা बहुत टेस्टी पाहुने जो माइक तुझे हाथ का समोर देखा आपने लापरवाही का नतीजा है So let's start the video. এই বিলাহী আৰু জ্বলাখিনি মই একেলগে দি আছো। এতিয়া মই মেগীৰ মছলা দি দিম। মই 3 পেকেট মেগীৰ মছলা দিছোঁ কাৰণ মই 3 পেকেট মেগী আজি বনামগে একেলগে। সেইকাৰণে 3 পেকেট দিছোঁ, আপোনালোকে কমকেও দিব পাৰে। সো আমি অলপ স্পাইচি হ'লে বেছি ভাল পাওঁ। তো এতিয়া মই পানী দি দিছোঁ অলপ বইল হোৱাৰ কাৰণে। সো মেগী ৰেডি হৈ আছে। এতিয়া মই বইল হ'ব দিছোঁ মেগীখিনি আৰু মই পাকঘৰটো যে কি লেতেৰা কৰিছোঁ ন। সো আজি মোক মায়ে ঠিকছে পিটিব। हमको मारो हमको जिंदा मत छोड़ ভাবিছোঁ মেগী বনাই পেলাই অলপ মাকো দিম যাতে মই অলপ কালি কমকৈ খাওঁ। बहुत तेज हो रहा है যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰক চেনেলটো। বেকগ্ৰাউণ্ডটো ইগনোৰ কৰক, বেকগ্ৰাউণ্ডটো একদম নাচাব, বহুত লেতেৰা কৰি থৈছোঁ মই। মেগী হৈ আছে। এতিয়া মই মেগীখিনি দি দিম। এয়া মই 3 পেকেট মেগী দিছোঁ। এতিয়া মই অলপ পানী দি দিম কাৰণ মেগীখিনি বইল হোৱাৰ কাৰণে পানী দি দিম। তাৰপিছত অলপ সময় ৰৈ দিম। 2 মিনিট মে মেগী তৈয়াৰ বুলি যে আহিব, সেইটো 2 মিনিট নহয়, অলপ টাইম হ'ল। চ' এতিয়া এয়া মেগী হৈ গৈছে মোটামুটি। মই এতিয়া মেগী খাম। চ' মই এতিয়া কোৰিয়ান ড্ৰামা চাই পেলাই মেগী খামগৈ। চ' এয়া আমাৰ মেগী ৰেডি। দেখিয়ে খাবৰ মন গৈছে। চ' তেতিয়ালৈ বাই গাইজ এণ্ড ষ্টে ছেফ। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো। বাই।